হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং সকলোকে নমস্কাৰ আৰু স্বাগতম জনাই পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এজ ইউজুৱেল আমি এতিয়া আছোঁ আমাৰ বাৰঘৰীয়া থানত। তো খোজকাঢ়িলোঁ, ইয়াত এক্সাৰচাইজ কৰিলোঁ। তো হ'ল 1 ঘণ্টামান হ'ল। তো এতিয়া ঘৰত যাব লাগে। এইটো সভাপতি আম বিচিব গৈছিল। সভাপতিয়ে যে আম খাব বোলে, যোৱাকালি গৰমত থাকিব পৰা নাই। তো এইটো আমাৰ অখিল আছে, অখিলে এক্সাৰচাইজ কৰি আছে। তো এতিয়া আমি ঘৰত যাই আছোঁ। আৰু আপোনালোক আগৰ ভিডিঅ'ত আমি কৈছিলোঁ যে আমি ঢেকীয়া ছিঙিম। তো আজি সভাপতি ঢেকীয়া ছিঙিব পৰা যাব নেকি? তো সভাপতি ঢেকীয়া ছিঙিব আজি। তো আপোনালোক দেখাম, যদি চাই থাকক। তো গাইজ আমি এতিয়া আহি পালোঁ ঢেকীয়া ছিঙা জেগা। সভাপতি অলৰেডি নামি গেছিয়ে। লাহে লাহে নামিব লাগিব সভাপতি। এইটো অখিলক আজি ট্ৰেইনিং দি আছে সভাপতি। কি চিঙবা লাগিব সভাপতি, অলপ কৈ দিয়ক আমাৰ ছাবস্ক্ৰাইবাৰক। ঢেকীয়া তাৰমানে এই বস্তুটো চিঙবা লাগে। দেখে দিয়ক, এটা লাইভ দেখে দিয়ক। বস্তুটো চিঙবা লাগে, চিঙি গ'লে কেনেকৈ গম পাব? বেছি টেষ্ট আছে এইটো। এই পাতটো পাৰি, কিন্তু এইটো বেছি ভাল। আৰু লাইভ দেখে দিয়ক। চিঙি সভাপতি দেখি দিছে এই মালটো চিঙবা লাগে। এই এটা আছে, এইবিলাক এইগিলা কোনো মানে সান নেদা বস্তু, একদম পিয়ৰ ফ্ৰেছ বস্তু। তো ঢেকীয়া শাকটো আপোনালোকে খাব পাৰে। এইটো নদীৰ পাৰে পাৰে থাকে। আমাৰ ইয়াতে এটা জান আছে, ঘগ্ৰা জান। এইটো দেখা পাইছি। তো তাৰে পাৰে পাৰে এনেকৈ পূৰা ঢেকীয়া আছে। আমাৰ সভাপতি ছিঙেই, সভাপতি আমাক বহুত দিন ঢেকীয়া খুৱাইছে। এতিয়া আজি অখিলেও ছিঙব। অখিলে শিকলি না? এই আমাৰ সূৰ্য বাবা ওলাই গৈছে। আজি বেছি ভল্টেজ নিদিবি দেই, একদম প্ৰিপেয়াৰ হৈ ওলাই আহিছে। তো গাইছ, আজি চবেই যাতে ঘৰত থাকে, একো কাম নহ'লে যাতে ওলাই নাযায়। কাৰণ যিটো গৰম দিছে মানে একদম সাংঘাতিক। অহাকালি অৰ্থাৎ শনিবাৰ, অহাকালিতো 39 ডিগ্ৰী হ'ব। আজি 38 ডিগ্ৰী দেখি আছে নেটত। তো চাকেনকে সভাপতি ছিঙিলে। সভাপতি কিমান পালাক অলপ দেখি দিব নেকি? বেছি নাই, এতিয়া আৰু চিঙবা আছে। এই অখিলেও ছিঙি আছে। তো চাই থাকক, ময়ো অলপ ঢেকীয়া ছিঙো, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো গাইছ, এইটো আমাৰ ঘগ্ৰা জান। আগতে মানে এইটো হেৰি আছিল, নদী টাইপেই আছিল। ইয়াতে মানে আমাৰ আইতাহঁতে কোৱা মতে আগতে ইয়াতে মানুহে মানে গা ধুইছিল, প্লাছ এৰে পানী খাইছিল। তেতিয়া মানে ঘৰত দমকলৰ ব্যৱস্থা নাছিল বা ফিল্টাৰৰ ব্যৱস্থা নাছিল। তো এৰে পানীয়ে খাইছিল। কিন্তু এতিয়া মানে সময়ৰ লগে লগে এই অৱস্থা পাইছে। চাওক, এই সভাপতি আৰু অখিলে ঢেকীয়া পুৰা ছিঙি আছে। সভাপতি 5 কেজি মান পালাক না? দিয়ক দিয়ক, ছিঙি থাকক। তো গাইছ, ঢেকীয়াৰ এই বস্তুটো ছিঙিব লাগে। এইটো বস্তু ছিঙিব লাগে। তো গাইছ, কেনেকৈ থাকে মই দেখি আছোঁ। এই দেখা পাইছে না, এই বস্তুখিনি ছিঙিব লাগে। এই যিটো আছে এইখিনি বস্তু ছিঙিব লাগে। তো গাইছ, সেইখিনি জেগাত আমি ছিঙলোঁ ঢেকীয়া, তাতে আছে জেগা। তো এতিয়া আৰু বেলেগ জেগা আছোঁ। তো এই চাওক, আৰু প্ৰচেছ চলি আছে আমাৰ। অখিলেও ছিঙছি ঢেকীয়া। অখিলে ঢেকীয়া ছিঙবা জানা গেল। এতিয়া তোৰ গুৰু কোনি? অখিলৰ গুৰু কোনি? আজি গুৰুটো মই তো শিকাইছো ঢেকীয়া ছিঙবা। ক'ত জানা তই আগৰ পৰা? তোক মই শিকাইছো, আজি মই শিকছো। তো গাইছ, অখিলে ঢেকীয়া ছিঙবা পাৰা গেল মানে অখিল ডাঙৰ হৈ গেল। সভাপতিটো জানেই, সভাপতি একদম এক্সপাৰ্ট। সভাপতি ঢেকীয়া খুট্ৰা চব ফাকে চিনি পায় সভাপতি। এতিয়া অখিলেও চিনি পায়। তো কিমান হ'ল সভাপতি? হাতক বা দেখাই দিব নেকি? বেছি দিয়ক। আৰু এই গাইছ, শাক বোলা বস্তুটো বেছি খাব নালাগে। এইটো অলপ অলপ, যিহেতু বহুত ভিটামিন থকা বস্তু। তো সেইটোৱে আমি সেইকাৰণে যেতিয়াই মানে খোজকাঢ়িবতো আহোৱে সদায়। তো যেতিয়াই মন যায় তেতিয়া ইয়াৰ পৰা লৈ যাওঁ।
তো চাই থাকক ভিডিঅ'টি আৰু বহুত দৃশ্য আহি আছে। তো গাইজ সূৰ্য মামা ফুল ভল্টেজত আহি আছে আজিও। এই চাক পুৰা একদম ওলাই আহিছে ভল্টেজত। ইমান গৰম তাৰমানে বাঢ়ি গৈছে। আগতে ইমান গৰম নাছিল। আমি যেতিয়া সৰু আছিলো তেতিয়া খুব বেছি 32 ডিগ্ৰী বা 33 ডিগ্ৰী আছিল। সভাপতি কিবা কৈ আছে, কি ক'ব? তাকেতো মানে আমাৰ পৰিৱেশটো আমি নিজে ধ্বংস কৰি আছো। গছ মানুহে কাটি আছে, তাৰ কাৰণে কি হৈছে মানুহ এতিয়া ৰেষ্ট লোৱাৰ জেগা নাই, চবফালে মানে ছায়া নাইয়ে ক'তো। তো সেইকাৰণে গছ কটা বন্ধ কৰক, অলপ পৰিৱেশটো ৰক্ষা কৰক। নহ'লে মানে পিছত গ'লে এনেকুৱা হ'ব। এতিয়া গমে পায় দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰ ভাৰতৰ যিখিনি ৰাজ্য সেইখিনিত মোটামুটি এতিয়া কিমান 47 ডিগ্ৰী পৰ্যন্ত গৰম চলি আছে। গতিকে আমাৰ ইয়াতে যাতে সেইটো নহয়, তাৰ বাবে অলপ নিজে অলপ সজাগ হোৱাটো ভাল। কাৰণ কিমান যোৱাকালি হেৰিবাৰ আছিল, বৃহস্পতিবাৰ আছিল, যোৱাকালি 38 ডিগ্ৰী আছিল। তাতে আমাৰ অৱস্থা বেয়া হৈ গৈছে। তো আজিও এনে নেটৰ পৰা পোৱা খবৰ মতে, মানে নেটত গম পোৱা মতে 38 ডিগ্ৰী। অহাকালি শনিবাৰ আছে, 39 ডিগ্ৰী হ'ব। তো ভাবিছা গৰমটো বাঢ়ি যাই আছে। গতিকে সেইকাৰণে গছ নাকাটিব, পাৰিলে গছ ৰুৱক, সেইটোৱে আৰু। বাকী কিন্তু অকণমান জ্ঞান দিয়া নাই সেইটো কাৰণে নাভাবিব। মানে মই যিটো জেনেৰেল কথা, যিটো মই চিন্তা কৰিছোঁ সেইটো কথাই কৈছোঁ, বা চবেই সেইটো কথা চিন্তা কৰিব লাগে এতিয়া। তো সেয়াই আৰু, চাই থাকক ভিডিঅ'টি। সকলোকে নমস্কাৰ জনাই পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি ভিডিঅ'টো চেছ কৰা নহ'ল, দিনত যিহেতু বহুত গৰম, তো ঘৰৰ পৰা ওলোৱা নাই, ক'তো যোৱা নাই। তো ঘৰত আৰু কি ভিডিঅ' কৰিব, গতিকে কৰা নহ'ল। তো আজি আহি কিনে সেই একেই জেগা আমাৰ যিখিনি যাৱতীয় এক্সাৰচাইজ সেইখিনি কৰিলোঁ। ভাগত ধৰি আছে, কথা কওঁতে অলপ হেৰি হৈছে। তো এতিয়া আৰু ফিল্ডখনত এপাক আৰু খোজকাঢ়ি আছোঁ। তো আজিও গৰম হ'ব। এই চাওক, এতিয়া 5 বাজিছে, এতিয়াই কেনেকুৱা ৰূপ লৈছে। তো বাকী দিনটো আছে। গতিকে এইকেইদিন মানে আপোনালোকে সাৱধানে থাকক, লগতে যিমান পাৰে সিমান পানী খাওক, আৰু প্ৰয়োজন নহ'লে ঘৰৰ পৰা যাতে বাহিৰলৈ নোলায়। তো এইখিনি নিজক বচাই ৰাখিব লাগিব। কাৰণ বতৰৰ পৰিৱৰ্তন হৈছে, ইমান গৰম অসমত নাছিলে কেতিয়াও। তো এইবাৰ প্ৰমাণ পায়ে থৈছোঁ আমি। তো সেইকাৰণে অলপ সাৱধানে থকাটো ভাল। বাকী অখিল আজি নাহিল, সি শুই থাকিলে। তো সভাপতি আৰু মই আহিছোঁ। তো সভাপতি এক্সাৰচাইজ কৰি বহি আছে তাত। তো এতিয়া গৈ থাকোঁ, বেছি দেৰি নকৰোঁ। আৰু তো ওলাইছে যেতিয়া চাই থাকক। তো গাইজ পাৱাত দিছি তো সূৰ্য কাকাই, বাপৰে পাৱাত দিছা কিন্তু তই হল বুলি ইমান দিব লাগে না, তোৰ ইমানে পাৱাৰ আছে, অলপতো কমে দি ভাই। বাপৰে বাপ, এই 5টা 10 হ'ল গাইজ। ইটাতে চেচ দে এইবাৰ আৰু ক'ব নোৱাৰোঁ কি হয়। অ' ভাই অলপ কমো, কিবা খুৱাম দে তোক, অলপমান কমাই দি না ভাই, নহ'লে থাকিব পাৰিব নহয় আমি। প্লিজ ৰিকুৱেষ্ট কৰিছোঁ তোক, অলপমান তোৰ পাৱাৰটো কমাই দি, নহ'লে গেছ চেছ আমি। বাপৰে বাপ, 5টা 10তে এই কাৰবাৰ আজি। দিয়ক কুত্তাও মে এই গাই সভাপতিক চাহ, সভাপতি দাউৰি আছে, জানো ক'ৰবাত ট্ৰেইন ধৰিব আহে যাব। বাপৰে বাপ, সভাপতিৰ দাউৰ চাক। এইফালে গৰম, এইফালে সভাপতি কি বেগ দি আছে। তো গাইজ আমি ঢেকীয়া চিঙা জেগা পালো, কিন্তু সদায় ঢেকীয়া খাব নোৱাৰি না। সভাপতি ইচ্ছা আছে নেকি ঢেকীয়া খোৱা আজি? বাপৰে বাপ, সভাপতি ঢেকীয়া চিঙি ভাল পায়, কিন্তু ইচ্ছা অলপ আছিল। আৰু পৰহি দিনা গেলি চিঙিম, এইবিলাক গোটেই ঢেকীয়া
তো গাইজ কোনোবাই যদি ঢেকীয়া চিংবা আহিবা খোজে আহিবা পাৰে এভেইলেবল ঢেকীয়া এভেইলেবল ঢেকীয়া জিন্দাবাদ। তো গাইজ আমি ঘৰ আহি পাই গ'লোঁ। তো এতিয়া আমাৰ ফুলনিখন দেখা ৰ'ব এই ফুল আছে এইটো অপৰাজিতা ফুল আছে এইটো ফুল আছে আমি নলবৰীয়া ভাষাত কাঠাণ্ডা ফুল বুলি কওঁ। এইটো ফুল এই ফুল তেনেকৈ বিভিন্ন ফুল আছে আমাৰ ফুলনিখনত এইটো ফুল আছে এই ফুল আছে। তো আজি ভিডিঅ'ত এইখিনি আছিল পুনৰ লগ পাম আন এটি ভিডিঅ'ত তেতিয়ালৈ এৰিছোঁ বাই বাই আৰু চাই থাকিব BKB।